কাক লাগে ভগৱানক দিব পাৰিব বিগ ব্ৰেকিং নিউজ কালি ৰাতি অপহৰণ কৰা হৈছে অসমৰ গৃহমন্ত্ৰী একমাত্ৰ কন্যা সন্তানগৰাকী এই কথা পোহৰলৈ অহাৰ লগে লগে তুলপাৰ লাগিছে সমগ্ৰ ৰাজ্য এই মুহূৰ্তলৈকে কোনো স্বীকাৰ কৰা নাই অপহৰণৰ দায়িত্ব ৰাজ্যজুৰি ঘোষণা কৰা হৈছে ৰেড এলাৰ্ট আৰক্ষী প্ৰশাসনে ইতিমধ্যে আৰম্ভ কৰিছে ব্যাপক তালাচী অভিযান চেছ তমনি চেছ মই আহিলো তমনি একাপ খাই দিয়া আৰু বিশ আৰু কিমান জোৰত বিচিম হাতে এখন কি কিটা কিটা হৈছে বৰফ চৰফ আছে যদি অকণ দি দেচোন পানী দি আৰু পাও কেকেটা কি হ'ল কওকচোন তহঁতে একো গমেই নাপাওঁ টিভিও চোৱা নাই নাই চোৱা আপুনি দেখোন আহি বহিহে আছে কওকচোন কি হ'ল ওকে কিটা বেমাৰ উমাৰ হৈছে নি সঁচাই অপহৰণ কাৰ অপহৰণ কথা শুনিছা এই মানুহটো দেখোন সন্মুখতে বহিয়ে আছে ক'তনো অপহৰণ হৈছে মোৰ নহয় হোম মিনিষ্টাৰ জীয়েকৰ অপহৰণ হোম মিনিষ্টাৰ জীয়েকক অপহৰণ কৰিলে আপোনাৰ আকৌ কিয় মূৰত পানী দিবলগীয়া হ'ল আৰে এতিয়া প্ৰেছাৰটো কাৰ পৰিব আপোনাৰ ছাৰৰ লগত মই নাথাকিম জানো থক মই আকৌ এনে প্ৰেছাৰ উঠিছে বুলি ভাবিছো এইজনী মানে বৰ চেকচেকীয়াকে পঢ়া আচ্ছা কিকিদা হোম মিনিষ্টাৰৰ ফুৰি ৰেখে অপহৰণ কৰিছে কোনে অপহৰণ কৰিছে ময়ো নাজানো স্যার আমার গোটেই ডিপার্টমেন্টটো এই তালাচিত লাগি গৈছে আপনি নিশ্চিন্ত থাকক এই অপারেশনটো আমি সাকসেসফুল হমেই ইট ইজ আ কমিটমেন্ট গৃহমন্ত্ৰী কন্যা অপহৰণৰ কাণ্ড এক নতুন মূৰ লৈছে আৰু এই অপহৰণৰ দায়িত্ব স্বীকাৰ কৰি লৈছে কুখ্যাত অপৰাধী লামাই গৃহমন্ত্ৰী কন্যাৰ অপহৰণৰ দায়িত্ব স্বীকাৰ কৰি চাইনা বৰ্ডাৰৰ পৰা পঠোৱা এটা ভিডিঅ' ফুটেজ ইতিমধ্যে আমাৰ হাতত আহি পৰিছে সন্দেহ কৰা হৈছে কুখ্যাত অপৰাধী লামাই গৃহমন্ত্ৰী কন্যাক অপহৰণ কৰি চাইনা বৰ্ডাৰত লুকুৱাই থৈছে কিন্তু কিয় কুখ্যাত অপৰাধী লামাই অপহৰণ কৰিলে গৃহমন্ত্ৰী কন্যাক চাইনা বৰ্ডাৰৰ পৰা অসম আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হ'বনে গৃহমন্ত্ৰীৰ কন্যাক Oh my God. চা ভাই ভনীহঁত আমাৰ ওপৰত এটা ডাঙৰ চেলেঞ্জ আহি পৰিছে সুস্মিতা মই যাওঁ দেই মই বোলে লেকচাৰ শুনি থাকিবলৈ সময় নাই এই চাকৰি বাদ দি থৈ যা কিয় বাদ দিম আকৌ ডিউটি কৰিব নোৱাৰিলে চাকৰি বাদ দিব লাগিব বা লুটুখন আইজকাল একেবাৰে কেকেদাৰ ছাপোৰ্টটো লাগি গৈছে না কৰিবই কেকে চাই টুপি এটা গিফ্ট দিব যে কাক টুপি দিব এই তই এবাৰ যাচোন তোৰ কাম নাই যা গেট আউট চাহক এতিয়া কথাটো হ'ল যিকোনো মুহূৰ্তত যিকোনো টাইমত অৰ্ডাৰ আহি যাব পাৰে অপাৰেশ্যনটোৰ কাৰণে মই তহঁতক অৰ্ডাৰ দিম তহঁতে লগে লগে অৰ্ডাৰ ফ'ল' কৰিম আচ্ছা আপনি যে অৰ্ডাৰ দিবা ছাৰে তো এমনি থাকবা নি ছাৰৰ ইমান অভিজ্ঞতা নাইতো মানে প্ৰেক্টিকেল ফিল্ডত ছাৰৰ ইমান অভিজ্ঞতা আছে যে সেইখিনি কৈ শেষ কৰিব কিহৰ ভাষণ দি আছে ছাৰ এই হোম মিনিষ্টাৰ ছাৰৰ জীয়েকক উদ্ধাৰ দায়িত্ব বোলে কেকেদাক দিছে তাকে আমাক বুজাই আছে কি বেয়া কৰিছো ডিউটি ইজ ডিউটি ছাৰ আপোনাৰ এই ভাষণ বন্ধ কৰক আৰু মোৰ ৰুমলৈ আহক ছাৰ আহি আছে কিবা ডিছকাশ্যন আছে কোন ছাৰ আহিলে দেখিব নহয় আহক বলো ছাৰ আহিছ তাকে ডিছকাছ কৰোঁ ছাৰৰ লগত হতা ডিসকাস করবার লাগি তোমারে মাছছই না সাফ আনি নিবার লাগি মাছছই যাও ইমান ধেমালি কৰে ভালে কৰিলা লাজ দিছা না আমি লাজ দিছি না তো এমনি সিরাইছি মানে জুকাইছি এপাতে আকৌ মুখে ডাউন দিয়া এইজনী লামা এজন দুৰ্ধৰ্ষ অপৰাধী গোটেই পুলিচ আৰু আৰ্মিৰ কাৰণে ইয়াৰ সন্ত্ৰাস এটা মূল কামৰণি হৈ পৰিছে এই লামাৰ হাতৰ পৰা আমাৰ হোম মিনিষ্টাৰৰ ছোৱালীজনীক উদ্ধাৰ কৰাটো আমাৰ ডিপাৰ্টমেণ্টৰ বাবে এটা বৰ ডাঙৰ চেলেঞ্জ ছাৰ এতিয়া কি কৰিম বুলি ভাবিছে চাওক পুলিচ ডিপাৰ্টমেণ্টত এই বেহৰবাৰী আউটপোষ্টৰ এটা সুকীয়া নাম আছে আমাৰ আপোনালোকৰ ওপৰত এটা কনফিডেঞ্চ আছে আৰু সেয়েহে মই নিজে আহিছোঁ এই কেছটো আপোনালোকৰ লগত ডিছকাছ কৰোঁ ছাৰৰ ছোৱালীজনীক যিকোনো প্ৰকাৰে আমি এই লামাৰ হাতৰ পৰা উদ্ধাৰ কৰিবই লাগিব
তাৰমানে চাইনা বৰ্ডাৰ যাব লাগিব য়েছ হ'ব হৈ যাব ছাৰ মই পটককৈ বজাৰৰ পৰা আহোঁ কিয় বান্দৰ টুপি আৰু জেকেট দুটা লৈ আহোঁ চাইনাত ঠাণ্ডা হ'ব নেকি আপুনি চাইনা যাব নহ'লে লামাক কেনেকৈ ধৰিব ন লামাৰ হাতৰ পৰা কাৰোবাক উদ্ধাৰ কৰাটো ইমান সহজ কথা নহয় এই কামটো কেৱল এজন মানুহেই কৰিব পাৰিব কোন মানুহ ছাৰ কৰ্ণেল গোস্বামী এক অদ্ভুত পাৰ্চনেলিটিৰ মানুহ এই কৰ্ণেল গোস্বামী কালৈকো ভয় নকৰে বুকুত অজস্ৰ সাহস সকলো কাম নিজৰ মতেই কৰে এজন খেয়ালী মনৰ মানুহ এই কৰ্ণেল গোস্বামী কৰ্ণেল গোস্বামীৰ বাহিৰে মিনিষ্টাৰ ছোৱালীজনী লামাৰ হাতৰ পৰা উদ্ধাৰ কৰা মানুহ আৰু নাই ডিপাৰ্টমেণ্টৰ ফালৰ পৰা কৰ্ণেল গোস্বামীৰ সৈতে যোগাযোগ কৰা হৈছে ছাৰ প্লিজ মোৰ কথাও কওক না কওকচোন ময়ো যাওঁ কিন্তু এতিয়ালৈকে কৰ্ণেল গোস্বামীয়ে আমাক জনোৱা নাই যে তেওঁ যাব নে নাযায় কৰ্ণেল গোস্বামীক ক'ত পোৱা যাব ছাৰ অ' সুস্মিতা নিউজত হোম মিনিষ্টাৰ ছোৱালীজনীৰ কিবা খবৰ ওলাইছে নেকি জানি না তো সারর রুমো কিতা গফ হড্ডা কিন্তু কিছু শুনতাম ফারিয়ান না যে কাক লাগে কাক লাগে নকয় কিয় বুঝছো না কিতা হইছি হেৰি আপুনি একো নকয় কিয় ভগৱানক দিব পাৰিব ভগৱানক আকৌ ক'ৰ পৰা আনিম এই রে বাবু মশাই বিয়ানে বিয়ানে মাথা নষ্ট করবার লাগি আইছো নি তোমার নাম কিতা কৰ্ণেল গোস্বামী ছাৰ অ' সুস্মিতা এইজনেই কৰ্ণেল গোস্বামী আমাৰ ডিপাৰ্টমেণ্টৰ প্ৰপ'জেলটো আপুনি একচেপ্ট কৰিব নে কৰিম কিন্তু এই কামটোৰ কাৰণে মোক কিয় চিলেক্ট কৰিলে আমি জানো এই কামটো আপোনাৰ বাহিৰে আমি কোনেও কৰিব নোৱাৰোঁ ঠিক আছে মই আমাক ধৰি আনিম আৰু ছোৱালীজনীও ৰেস্কিউ কৰি আনিম কিন্তু মই সম্পূৰ্ণ নিজৰ ষ্টাইলত কাম কৰিম মোক কোনো ডিষ্টাৰ্ব কৰিব নোৱাৰিব আৰু মোৰ লগত মোৰ নিজৰ মানুহ থাকিব হ'ব ছাৰ আপুনি আৰু মই আমি দুইজনেই কাফি আপুনি কি কৰিব সহায় কৰিম বুলি ভাবিছিলোঁ কৰ্ণেলৰ লগত কাম কৰিবলৈ দম লাগিব আছে দম ছাৰ প্লেনিংটো কেনেকৈ কৰা হ'ব ছাৰ কৰ্ণেল ছাৰে একো নক'লে যে তোমালোকে তেখেতক নেজানো তেখেত অলপ বেলেগ ধৰণৰ মানুহ তেখেতে কামটো লৈছে যেতিয়া নিশ্চয় কৰিব তেখেতক কোনো ধৰণৰ প্ৰশ্ন নুসুধিবা আৰু এটা কথা মনত ৰাখিবা তেখেতে যেতিয়ালৈকে আমাৰ ইয়াত আছে ডিপাৰ্টমেণ্টৰ তেওঁৰ কাৰণে যিখিনি কৰিব লগা আছে
সেইখিনি নিয়াৰিকৈ কৰিবা চিয়'ৰ ছাৰ। ঠিক আছে মই আহোঁ সৌৰা কমল অঁ। কি চাই আছা কৰ্ণেল ছাৰে কি কথা পাতি আছে তাকে চাই আছো তুমি এপাৰ কথা শুনিবা কথা শুনা নাই সেইবিলাক বেয়া কথা মই চাইহে আছো কৰ্ণেল ছাৰ ভিতৰতে নাই জানো আছে কৰ্ণেল ছাৰৰ লগত অপাৰেশ্যনত যাবলগীয়া হ'লেহে দিগদাৰ হ'ব কিয় দৌৰি যাব নালাগিব আৰ্মি মানুহ এনেও ফাষ্ট আপোনাক লগত লৈ যাব আপোনাক নিনিয়ে কিয় নিনিব মোলৈ অথনিৰ পৰা চায়ে আছে বুজিছা মোক কিবা এটা পচন্দ হৈছে নেকি সেইকাৰণে চোৱা নাই নহয় ভাবিছে এই লেজি মানুহটো পুলিচত কেনেকৈ সোমালেনো বেছি সাহ পাইছা কিন্তু দেই কমল ফটো আমি কৰি নাথাকিবা চব সময়তে কৰ্ণেল চাহাবে তেওঁক লগত লৈ যাব লামা আজি 5 বছৰে মই তোক বিচাৰি আছো কিয় ছাৰ? ছাৰ, সেই লেপটপটোতে লামাৰ সকলো ডিটেইলছ আছে। আপুনি এবাৰ চাই ল'ব নেকি? লামাৰ সকলোবোৰ ডিটেইলছ মোৰ চকুৰ আগত আছে। সি কেতিয়া উশাহ সলায় সেই খবৰ মই পাই থাকোঁ। কেনেকৈ ছাৰ? পিটাৰ, লামাৰ সকলোবোৰ খবৰ সি মোক দি থাকে।